শিৰিখা ৰেল উদ্যান সকল এইখন হল মালিগাঁও চেন্ট্ৰেল হস্পিটেলৰ বেক সাইডত নাম্বাৰীত থকা সুন্দৰ পাৰ্ক সুন্দৰ পৰিৱেশ নতুন কৰি বনাইছে এইখন মৰ্নিং ৱাক ইভিনিং ৱাক মালিগাঁও গোচলা নাম্বাৰী পিছত এটা ডাঙৰ ভিডিঅ' দিম এইটো সৰু ভিডিঅ' অকণমান দেখাই দিছোঁ আগলৈ যাওঁ বিশেষকৈ মালিগাঁৱৰ মানুহখিনি ইয়াতে আহিব পাৰে আৰু কেনেকুৱা লাগছে ঠিক লাগছে না পাৰ্কখন খুব ধুনীয়াকৈ সজাইছে আৰু হ'ব আছে এই গছবোৰ হ'ব আছে এইবিলাক একদম জুলনাৰ পৰা আৰম্ভ কৰি চবখিনি দিছে গছবোৰ হোৱা নাই হ'ব আৰু লাহে লাহে এই অকণমান এইবিলাক দৌৰা দৌৰি কৰি আছে ধুনীয়া কৰি বোলে এইবোৰ ৰুইছে গছবিলাক ৰুইছে সেউজীয়া পথাৰতে কি জানো আছে কি যাদু ভৰি আছে জোৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা टिकट कितना है पब्लिक के लिए 20 रुपया और रेलवे सर्विस के लिए सर्विस वाला सुबह कितने बजे से खुलता है मंथली एंट्री फीस 300 टका তাৰপিছত ট্ৰাই মান্থলি এন্ট্ৰি ফিজ 750 লেখা আছে গোটেইখিনি খোৱাৰ ব্যৱস্থাও আছে আহিব ইয়াতে শিৰিখা ৰেল উদ্যানত তো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখালোঁ আপোনালোকে আহিব সকলোৱে আহক